হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এটি নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিলোঁ। আজি মোৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ লৈছোঁ কচু পিটিকা। আমি কচু পিটিকা কেনেদৰে প্ৰস্তুত কৰোঁ খাবলৈ, সেয়াকে ৰেচিপি সহকাৰে আজি আপোনালোকক দেখুৱাম। এইফালে আছে এয়া ভোট জলকীয়া শুকুৱাই বৈয়ামত ভৰাই থৈছিলোঁ। তাৰপাছত নহৰু লৈছোঁ, আকৌ এয়া মচুৰ দালি কেইটামান তিয়াই লৈছিলোঁ, ধুই থৈছোঁ। আৰু এইফালে কচু শাক বুটলি আনি ধুই মেলি লৈছোঁ। আৰু এইফালে দুটা বিলাহী লৈছোঁ। এয়া এনেদৰে আমি প্ৰস্তুত কৰিবলৈ লৈছোঁ। আপোনালোকে চাই থাকক মোৰ ধুনীয়া ৰেচিপিটো। আপোনালোকেও এনেদৰে খাই চাব বুলি আশা থাকিল দেই। বন্ধু বান্ধৱীসকল, কচু পিটিকাখিনি বনাবলৈ আমি যিটো কুকাৰ লৈছোঁ, সেই কুকাৰটোত অলপ মিঠাতেল দি দিছোঁ। মিঠাতেল দি দিলে তলত লাগি নধৰে। মিঠাতেল দিলোঁ। মিঠাতেল দিয়াৰ পিছতে আমি এই কচু শাকখিনি তাতে সুমুৱাই দিম। তাৰপিছত তাতে আকৌ বিলাহীকেইটাও সুমুৱাই দিলোঁ। তেনেদৰে আকৌ নহৰু জলকীয়া এইবোৰো সুমুৱাই দিলোঁ। তাতে আকৌ মচুৰ দালিখিনিও দি দিছোঁ। এনেদৰে সকলো দিয়াৰ পিছত কুকাৰৰ মুখনিখন মাৰি চিটি মাৰিবলৈ আমি দি দিম। আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ চাই থাকক দেই। কুকাৰটোত সকলোখিনি সোমাই দিয়াৰ পাছত আমি নিমখো দি দিলোঁ তাতে আন্দাজমতে, কাৰণ নিমখ পিছত নিদিলেও হ'ব। এনেদৰে আমি গেছত চিটি মাৰিবলৈ দিছোঁ। 5-6টা চিটি মৰাৰ পাছতে আমি গেছটো নুমুৱাই দিম। এইফালে এয়া আমাৰ কচু পিটিকা হৈ গ'ল। হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ কচু পিটিকা ৰেডি হৈ গ'ল। কুকাৰটোৰ পৰা উলিয়াই এনেদৰে বাতিটোত মিক্স কৰি ল'লোঁ। আৰু অকণমান মিক্স কৰিব লাগিব। এতিয়া ভিডিঅ'টো বনাবৰ কাৰণে অকণমান ৰৈ ল'লোঁ। তাৰপাছত আমি এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আমাৰ জুতিটো নিশ্চয় ভাল পাব আপোনালোকে। আৰু মোক এটি কমেণ্ট কৰিব দেই, লাইকো কৰিব। আৰু মোৰ চেনেলটি আগলৈ আগবাঢ়ি যাবলৈ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজৰে ময়ো এজন হৈ সদায়ে থাকিব বিচাৰোঁ। বাই বাই।